কেনে খবৰ? ভালেই তোৰ? ভালেই। আজি কলেজ নগলি যে? আৰু মন্দিৰৰ সন্মুখত কালে অপেক্ষা কৰি আছ? পৰিবখিনি মেনকা? বাবাৰ আশীৰ্বাদ অলপ ল'লোঁ আৰু কিজানি মোৰ দৰে কপাল ফুটাটোৰ জীৱনলৈ মেনকা এজনী আহেই। পিছে তই বকবকাই থাকিবনে এওঁলোকৰ আমাকো চিনাকি কৰি দিবি। এই অনিতা আমাৰ কলেজলৈ নতুনকৈ আহিছে, সেয়েহে তহঁতি অলপ চাবি আৰু। অনিমেষ আছে যেতিয়া চিন্তা কৰিব নালাগে দে, নহয়নে অনিমেষ? নহয়নো কি, মইতো গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী নহয় জানো? হাই অনিতা। আবেলি রে রোদালি ধীরে ধীরে হেরায়। ঐ অনি উঠ আকৌ উঠ, অনি উঠ উঠ। তোৰ পৰা আৰু নহ'ব, ইমান ধুনীয়া সপোন এটা দেখি আছিলোঁ, দিলিহি নহয় ভাঙি। শুই শুই সপোন দেখি থাকিলে তোৰ কলেজ যোৱা বন্ধ হ'ব। ব'ল ব'ল সোনকালে কলেজ যাওঁ। ব'ল ব'ল। মোৰ হৃদয় ৰামধেনু হয়া। বাবু ভাত খালা? কি? তুমি ভাত নাই খোৱা? যোৱা তুমি ভাত খোৱা যোৱা, তুমি নাখালে মই নাখাওঁ। তুমিতো জানাই মই কিমান ভাল পাওঁ। যাওঁ ৰ'বা দেই, পাপা আহিছে, ফোন কৰিছে। জান কোৱা। নহয় অ' পাপাৰ লগত বিজি আছিলোঁ। তুমি মোক অকণো বিশ্বাস নকৰা। তুমিতো জানাই মই তোমাক কিমান ভাল পাওঁ। আৰু তুমি মোক ফোন এটা দিম বুলি কৈছিলা নহয়, কেতিয়া দিবা? ঐ ধুনুৱে ফোন কৰিছে। কোন নাকা বিজি আছিল বুলি? ধুনু? কোন ধুনু? কি ধুৰবৰ? অ' ধুৰবৰ। মই তই বিজি আছিলো ক'লে না? মই নোৱাৰো। অ' চাহ কাইলৈ আমি ফুৰিব যোৱা কথা আছিলে। ফুৰিব যোৱা কথা আছিলে, কাইলৈ কেঞ্চেল হৈ যাব ক'লে না? এইবাৰ কাৰণে লাষ্ট কম। অ' তই ইয়াৰ পিছত মানুহৰ লগত চেনি খাই নাথাকিবি দেই। হেল্ল'? অঁ এই নাই, ময়ে বিজি আছিলোঁ, তাই নাই। অঁ মই মানে ঘৰৰ মানে অলপ ফোন এটা কৰিছিলোঁ দাদালৈ, মানে সি বজাৰ গৈছিলে মানে। অঁ এক দিছিলোঁ। তুমি মোক সন্দেহ কৰিছা? তুমিতো জানাই মই তোমাক কিমান ভাল পাওঁ। অ' হেৰি নহয়, কাইলৈ শ্বপিং কৰিবলৈ কিমান দিব যাবা? হ'ব দে, কাইলৈ আকৌ লগ পাম। কেলে ইমান চেনি হা? চেনি খাব লাগে, স্বাস্থ্যৰ কাৰণে ভাল। তয়ে খাই থাকিবি গম পাইছ নহয়, যেতিয়া গোটেই সোপাই গম পাব তেতিয়া কি কৰিবি? তইহে বৰ এনেই একদম, তই কি আৰু ভাল নাপাবি নি? মই যাক ভাল পাম ন, তেনেকৈ ভাল পাম। তোৰ লিখিয়াকৈ চেনি খাই নাথাকোঁ। বৈ বৈ তই বুজি নাপাবি আৰু বৈ। মানে ইফালে বোলে কি চাই আছ? নাই আজি সপোনত দেখা ছোৱালীজনী দেখি নেকি, তাকে চাই আছিলোঁ। তই পাগল হোৱা নাইতো? সপোনত দেখা ছোৱালীজনী বাস্তৱত ক'ত দেখিবি? সপোনত তাইক হেণ্ডশ্বেক কৰাৰ পাছৰ পৰা মোৰ মনটো খেলি মেলি হৈ গৈছে। তাইক আকৌ এবাৰ চাবলৈ বহুত মন গৈছে। সপোনত তই বহুত ছোৱালী লগ পাইছ, আজিলৈকে কাৰোবাক লগ পাইছ নেকি? গতিকে বাদ দে এইবোৰ ফাল্টু কথা, গৈ কিবা এটা খাই বৈ এতিয়া ঘৰলৈ যাওঁ। ঐ সৰুকেইটা অনিমেষ আৰু প্ৰণৱ নহয়নে? হয় যেনে লাগিছে। বলচোন তাহাঁতৰ ওচৰৰ পৰা আহোঁগৈ। অনিমেষ কি কৰি আছা ইয়াত? নাই এনে অলপ বহি আছিলোঁ। প্ৰণৱ সিহঁতে অলপ কথা পাতক, আমি সৰু ফালৰ পৰা আহোঁগৈ ব'লা।
যাওঁ বোলে অলপ সৌফালৰ পৰা আহোঁগৈ। অনিমে তোমাক কথা এটা কওঁ কোৱা। তুমি মোৰ বন্ধু থাকিবানে? থাকিম, মই তোমাৰ সদায় কাষতে থাকিম। ঠিক আছে মই এতিয়া যাওঁ কাইলৈ আকৌ ইয়াতে যাম। নাযাবা নাযাবা প্লিজ, ৰখা অলপ, নাযাবা। অনি অনি কি হৈছে তোৰ? উঠ আকৌ, কলেজলৈ নাযাওঁ নেকি? এই ল'ৰাটোৰ পৰা মই নোৱাৰিছোঁ আৰু দেই। সপোনত বিভোৰ হৈ সদায় দেৰি দেৰিলৈকে শুই থাকে। মা, ইমান ধুনীয়া সপোন এটা দেখি আছিলোঁ, দিলাহি নহয় জগাই। নাযাওঁ মই কলেজ। কিয়? আজিও কাৰোবাক সপোনত দেখিলি নেকি? হেৰৌ, সপোন সপোনেই, বাস্তৱত সপোনৰ কোনো সম্পৰ্ক নাই। মিছাতে কলেজীয়া জীৱনটো ধ্বংস নকৰিবি। আগতে ভাল চাকৰি এটা লৈ ল, তাৰ পাছত সপোনৰ গৰাকীক বিচাৰি ফুৰিবি। কি ভাবি আছ? নাই এনেই কথা এটাহে ভাবি আছিলোঁ। কি কথা ভাবি আছ? কালি আমি লগ কৰিছিলোঁ জান, তাই মোক বন্ধু পাতিছিল। কালি আমি দুয়ো বহুত ঘূৰিলোঁ। এই তই পাগল হ'লি আৰু, কালি চোন গোটেই দিনটোতে মোৰ লগতে আছ, কেতিয়া লগ কৰিলি তই আকৌ? হেই, সপোন কৰি কথা কৈছোঁ, তই অলপো বুজিবলৈ চেষ্টা নকৰ। সপোনৰ কথা ক'লি তই পাগল হ'লি আৰু। পগলা হৈছোঁ মই। কালি তাই মোক ইয়াতে লগ কৰিম কৈছিলে, সেইটো কি মিছা? তই গ'লেও যা, মই তাইৰ কাৰণে ইয়াতে অপেক্ষা কৰিম। পাগল তই থাক ইয়াতে, মোৰ কাম আছে, মই যাওঁ। আবেলি রে রোদালি ধীরে ধীরে হারাই যায় আবেলির রোদালি ধীরে ধীরে হেরাই যায় আবেলি রে রোদালি ধীরে ধীরে ঢিমিকি জলে খেৱালি যেন তৰালি ক'ত যাওঁ ইমান ৰাতিপুৱা? ময়ো যাওঁ তোৰ লগত। সপোন বাস্তৱ কৰিবলৈ তই নালাগে, মই অকলেই পাৰিম। হ'ব তই যা তেতিয়া, মই ৰাতি লগ কৰিম। ধীরে ধীরে হেরাই যায় আবেলি রে রোদালি ধীরে ধীরে ঢিমিকি জলে খেৱালি যেন তৰালি চাব খুজিও নেদেখো মই ক'তে বাছা অ লগৰ তুমি ধীৰে ধীৰে হেৰাই যায় আবেলি ৰে প্ৰণৱ, ইয়াৰ কি হৈছে অ? আজিকালি ভালকৈ মাত বোল নকৰা হৈছে, খোৱা বোৱাও নকৰা হৈছে। তই জাননে কিবা? খুৰী, আপোনাৰ ল'ৰা প্ৰেমত পৰিছে। তাকো কাৰ প্ৰেমত জানেনে নাই? পগলা নাগাবিচোন, তাক লৈ মোৰ কিমান চিন্তা হৈছে তই নুবুজিবি।
আৰু কাৰ প্ৰেমত পৰাৰ কথা ক'লি? চিন্তাটো মোৰো হৈছে খুৰী। সি আগৰ নিমেষ হৈ থকা নাই আৰু সি পগলা হৈছে। সপোনত দেখা ছোৱালী প্ৰেমতনো কোনোবা পৰেনে? কি ক'লি? সপোনত দেখা ছোৱালীৰ লগত সি পগলা হৈছে? ক'তো নেদেখা নুশুনা কথা আজিহে শুনিছোঁ মই। এতিয়া কি কৰিম প্ৰণৱ? মোৰ ৰণীক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আন। কিবা এটা কৰি তাক ঠিক কৰি দে। কাইলৈ মই মমাকলৈ যাম। ভাবিছোঁ তাকো লগতে লৈ যাম। অলপ ঘূৰি আহিলে সি সপোনৰ কথা পাহৰি যায় কিজানি। তই চিন্তা কৰিব নালাগে, পইচা পাতি ময়ে দিম। তই যেনে তেনে তাক ঠিক কৰি আন। প্ৰিয়া ঘৰত আছেনে? দীপশিখা তুমি আহিলা? বহাচোন বহা। বহা ভাইটি বহা। আছে ৰ'বা তাইক মাতি দিছোঁ। প্ৰিয়া প্ৰিয়া দীপশিখা তই কেতিয়া আহিলি? যোৱা দীপশিখা, তুমি ভিতৰলৈকে যোৱা, মই এওঁৰ লগতে কথা পাতোঁ।
মানে তুমি কালিয়ে আহিলা? অঁ ভালেই কৰিলা দিয়া, দুদিনমান থাকি যোৱা, গাঁওখনো ফুৰা। খবৰ খাতি কচোন, ইমান দিনৰ মূৰত লগ পাইছো। এই ভালেই, তোৰ ভালনে? মোৰ আছে আৰু লগত যে আহিছে ল'ৰাজন কোন হয়? এই ৰ, তাৰ কথা ক'বলৈ তোৰ ওচৰলৈ আহিলোঁ। তাৰ কথা মানে কি কথা? এই বহুত কথা আছে। হয় নি, কচোন ক। মানে সি মানে সপোনত ছোৱালীজনী দেখি থাকে আৰু সেই ছোৱালীজনী মানে তয়েই মোক আজি ক'লে আৰু এতিয়া বুজিলি অনিমেষে তোক বহুত ভাল পায়। এতিয়া পিছে তই কি ভাবিছ? ৰচোন অলপমান, মই ভাবি চাব লাগিব। তই কাইলৈ তাক লগ ধৰিবিচোন এবাৰ। ঠিক আছে, মই বাৰু কাইলৈ যাম। ঠিক আছে হ'ব দে, মই যাম। ঠিক আছে, হ'ব দে। কথা পাতি মই এইফালৰ পৰা আহিছোঁ। হাই হেল্ল', তুমি কি ভাবিছা মই তোমাক এদিনতে ভালকৈ পাম? তুমি মোক ভাল নাপালেও মই তোমাক গোটেই জীৱন ভাল পাই যাম। আৰু তোমাক যে মই বিচাৰি উলিয়ালোঁ তাতেই মই সুখী। বাস্তৱত নহয়, সপোনততো আহিবা তুমি মোৰ কাষলৈ, তাতেই মই সুখী। শুনা, তোমালৈও মই বাট চাম, সপোনত নহয় বাস্তৱত। প্ৰথমে তুমি নিজৰ ভৰিত থিয় দিয়া, তাৰ পাছত পৰিয়ালক লৈ আহিবা দৰাৰ সাজে। মই তোমালৈ বাট চাম বহুত আশাৰে। এতিয়া যাওঁ ব'লা। ব'লা।